এই পদ্ধতিত যদি আমি ৰোৱা হয় 300 জোপা এবিঘা ৰুব পৰা হয়। হিচামৰ পিছত হিচাম পাব তাৰমানে ত্ৰিভুজ আকৃতিত ৰুব লাগে 2 ফুট আঁতৰত ৰুব লাগে তাৰমানে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অনুপ মৰাণ কাকপথাৰ ইউটিউব চেনেলটো। আৰু আচলতে মই আজি ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ এই কৃষকজনৰ সৈতে। এখেতে আচলতে কেইবা বছৰ ধৰি তামোল পুলি পালেং দি আহিছে। আচলতে এই কৃষকজনৰ পৰা বহুত ঠাইলৈও পুলি লৈ গৈ সিহঁতে বাৰী পাতিছেগৈ। অকণমান আজি কৃষকজনৰ সৈতে কথা পাতিম। তাৰ আগতে ককাইদেউজনৰ কৃষকজনৰ অৰ্থাৎ ভাল নামটো প্ৰথমে আমি জানি লওঁ। নমস্কাৰ, মোৰ শ্ৰী হিতেশ্বৰ মৰাণ, এই দিয়াক কাকপথাৰ দিয়াক বৰমেচাৰী শিমলগুৰি। আচ্ছা, কৃষকজনৰ সৈতে আমি বহুত কথাই আজি পাতিম। আচলতে বহুত কথাই জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই কৃষকজনে একদম সৰুৰে পৰা আচলতে খুব কৃষি কৰ্মৰ লগত জড়িত। আচলতে এই ভিডিঅ'টো উঠি অহা নৱপ্ৰজন্মক আচলতে এটা আদৰ্শ হ'ব আৰু 10জনে আচলতে এই ভিডিঅ'টো চাই প্ৰেৰণা পাব বুলি মই এই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। পুলি কেনেদৰে পালেং দিয়ে আৰু তামোল পুলি কেনেদৰে ৰুলেনো আচলতে 100 তামোল পুলি ৰুব পৰা ঠাইত আচলতে 300 ৰুব পাৰে। বহুত দিনৰ পৰাই ভিডিঅ'টো প্ৰস্তুত কৰিম বুলি ভাবি আছিলোঁ, কিন্তু হ'লেও কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আচলতে কৃষকজনে তামোল পুলি পচাই কিনি এতিয়া নিজে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে আমাৰ গাঁওখনলৈ আদৰ্শ লৈ আহিছে। গতিকেলৈ ভিডিঅ'টো আন 10জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিছোঁ। ভিডিঅ' ককাইদেউৰ সৈতে অকণমান কথা পাতিম। আপুনি কিমান চনত প্ৰথমে তামোল পুলি পালেং দিবৰ কাৰণে চিন্তা কৰিছিলে? মই 2014 চনৰ পৰাই মুঠতে পালেং দিয়া হয় পোনে প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ। তেতিয়া একো নাই, তামোল মুঠতে বাৰীখনত অকল কেইটামান আছিলে আমাৰ পিতাই ইয়াতে ৰুই থোৱা দিনত। তেতিয়া আমি সৰুৰ পৰা মইতো তামোল পুলি পচাওঁ বাৰু। এতিয়া বোলাটো নহয় বাৰু, সৰুৰ পৰা পচাই কিনে নিজে ৰোৱাও এতিয়া মেচিয়ত হ'ল, খাই আছোঁ। মানে আপোনাৰ পৰা বহুত দূৰৰ পৰা তামোল পুলি নিবৰ কাৰণে আহে, নহয় জানো? আহে। তো যোৱা বছৰ কিমানমান আপুনি বিক্ৰী কৰিছে? যোৱা বছৰ মুঠতে 4,800 মান বিক্ৰী কৰা হ'ল। 4,800। তাৰ আগবছৰ আপুনি মানে বিক্ৰী কৰিছে তামোল পুলি? তাৰমানে প্ৰত্যেক বছৰে তামোল পুলি আপুনি পালেং দি ৰাখেই? পালেং দি ৰাখোঁ। হয়। এতিয়া ইচামৰ পিছত হিচাম পাব তাৰমানে। ইচাম এতিয়া ৰুবলৈ পৰা হৈ গ'ল, ধুনীয়া হৈ আছে এইখিনি ৰুবৰ কাৰণে। তাৰমানে বেছি যদি ডাঙৰ বা বেছি ওখ হোৱাত ৰুলে কেনে মানে অলপ প্ৰব্লেম দিয়ে। কি হয়, গছটো গুৰিটো নবনে। প্লাছ আৰু এটা কথা হ'ল কি, তাৰমানে বতাহে যেতিয়া ৰোৱা হয় চ'ত বহাগত, এইটো পুলিটো ৰোৱাৰ লগে লগে তাৰমানে হাৱাটো আহি দিয়াৰ লগে লগে পুলিটো ললাই কিনে মাৰি থৈ দিয়ে। সেইটো কাৰণে সৰুতে ৰুলে মানে আমি এতিয়া এইগোটা পুলি বা এইগোটা এতিয়া সৰুতে ৰোৱা হৈছিলে, এতিয়া 2-3 বছৰ 2.5 বছৰ এনেকুৱা হৈছে, ধুনীয়া মেচিয়ৰ হৈ গৈছে। তাৰমানে এতিয়া ছাগলী বা গৰুৱে সিমান প্ৰব্লেম দিব নোৱাৰে। আৰু আমি গৈ কথা পাতি থাকোঁ, কাৰণ যথেষ্টখিনি ডাঙৰ বাৰীখন। আমি গৈ যদি কথা পাতি থাকোঁ তেতিয়া নিশ্চয় বাৰীখনো ৰাইজে দেখি থাকিব পাছফালে। আৰু আপোনাৰ ইয়াৰ পৰা যদি এতিয়া মোৰ ভিডিঅ' চাই কিনি বহুতে আপোনাৰ ওচৰৰ পৰা নিবৰ কাৰণে আহিব আচলতে তামোল পুলি, তেতিয়া আপুনি কিমান টকাকৈ বিক্ৰী কৰিব? 37-38 এনেকুৱাকৈ বিক্ৰী কৰা হ'ল। 38 টকাকৈ? 37। যোৱা বছৰটো আপুনি মানে 5,000 তামোল পুলি বিক্ৰী কৰিলোঁ বুলি কৈছে। আপুনি আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে খুব বেছিছে মানে 1.5 লাখ টকাৰ ওপৰত কৃষকজনে যোৱা বছৰ 5,000 তামোল পুলি বিক্ৰী ইনকম কৰিছে। আচলতে এক ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, উঠি অহা নৱপ্ৰজন্মই কিন্তু এই আদৰ্শটো লওক আৰু 10জনে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। আৰু আজি এই ভিডিঅ'টো যদি 100% মানুহে চাইছে, কিন্তু তাৰ 90% মানুহে এই কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহক। বহুত নিবনুৱা আচলতে এনেকুৱা হৈ আছে, কিবা এটা কৰিবলৈ খুবেই মন আছে, কিন্তু আপোনালোকৰ আগধন নাই। আগধনটো আপোনালোকে তামোল পুলি পালেং দিও আপুনি এই কৃষকজনৰ দৰে মূলধন গোটাই ল'ব পাৰে। আচলতে মই ককাইদেউৰ পৰা মই যোৱা বছৰ গম পালোঁ যে 5,000 তামোল পুলি বিক্ৰী কৰিলে, পাইছিলে প্ৰায় 1.5 লাখ টকা। আৰু তেতিয়া সি এখন মেজিক গাড়ী ল'লে, আৰু মেজিক গাড়ী লৈ কিনে এতিয়া বৰ্তমান আৰু এখন ল'লে, 2খনকৈ মেজিক গাড়ী লৈছে। আৰু তাৰ পৰা 100 বিঘামান অৰুণাচলত বাগান লিজত লৈছে আৰু খুব সুন্দৰকৈ এতিয়া ব্যৱসায় আৰম্ভ কৰি আছে। আচলতে ইনকমটো প্ৰথমতে একোৱেই নাই হৈছিলে, তামোল পুলি পচাই মেলিয়ে মই এতিয়া সিমানখিনি মূলধন গোটাই কিনে ধৰি লওক লাহেকৈ গাড়ী এখন ল'লে। গাড়ীখন লোৱাৰ পাছত আকৌ লাহেকৈ বাগান অকণমান লিজত ল'লে। ঠিক তেনেকৈ এতিয়া জীৱনটো আগবাঢ়ি গৈছে, নহয় জানো? এতিয়া ধৰি লওক আন 10জনক ধৰি লওক কামত কৰ্মসংস্থাপন দিবৰ কাৰণে এখেতে মানে পাৰি আছে বৰ্তমান।
গতিকেলৈ ধুনীয়াকৈ তাৰমানে প্ৰতি বছৰে পচাব লাগে কেলে ইচামৰ পিছত হিচাম মোৰ এতিয়া কি বুলি কয় এতিয়া কাষ্টমাৰ আহিলে মানে তামোল পুলি বিচাৰি যদি আহে মানুহ ৰুবৰ কাৰণে এইটো তাৰমানে প্ৰতি বছৰে পায় কি হ'ল এতিয়া এইখিনি এইটো এতিয়া ৰুব পৰা ধুনীয়াকৈ হৈ গ'ল এইটোৰ পিছত আকৌ এইখিনি মুঠতে অহা বছৰকে ৰুব পৰা হ'ব এইখিনি অহা বছৰ কৰিব পৰা হ'ব কমৰ পৰা যাব লাগিব মই যেনেকৈ 20 পোনৰ পৰা প্ৰথম ষ্টাৰ্টিং মুঠতে 20 পোনৰ পৰা কৰিছিলোঁ এতিয়াতো মুঠতে 150-200 পোন মই নিজেই পচাওঁ আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি আচলতে তামোল পুলি যিমানসমূহ ৰুই আছোঁ আমি এজোপাকৈ ৰুইছিলোঁ এই কৃষকজনে নতুন পদ্ধতিত আচলতে তামোল খেতি কৰিছে ইয়াত চাওক এজোপা ঠাইত মানে 3 জোপা কৰিব পাৰিছে 3 জোপা ৰুইছে খুব সুন্দৰকৈ এই 3 জোপাই আচলতে খুব সুন্দৰকৈ ডাঙৰ হৈ আহিছে এনেকুৱাকৈ ৰুলে আচলতে এবিঘাত যদি আমি 100 জোপা তামোল ৰুব পাৰোঁ এই পদ্ধতিত যদি আমি ৰোৱা হয় 300 জোপা এবিঘাত ৰুব পৰা হয় আপুনি কেনেধৰণে চিন্তা কৰিলে যে এনেকৈ মানে 3 জোপাকৈ ৰুলেও যে অধিক আমি ৰুব পাৰিম এই কথাখিনি ক'ৰ পৰা মনলৈ আহিলে তাৰমানে বিশেষকৈ আমাৰ এতিয়া কম মাটি যিটো অৰুণাচলৰ নিচিনা ধৰ 50-60 বিঘা বা 100 বিঘা আমাৰ মাটি নাই তেনে 12-15 বিঘা আছে মাটি এইটো কাৰণে মই নিজকে চিন্তা এটা কৰিলোঁ তাৰমানে প্ৰথমতে যিটো পুলি পচালোঁ এতিয়া কিনিবৰ কাৰণেতো হাতত পইচা নাই হৈছিলে সেইটো কাৰণে নিজে পচালোঁ পচাই কিনে আজি 2013 চনতে যিটো পুলি পচালোঁ হয় ইফালে ইটো পলটত লৈ থোৱা আছে এতিয়া মুঠতে সেইটো লাগিছেগৈ আৰু এতিয়া মুঠতে মানুহটো সমানত ইমানটো তামোলটো লাগিলেই এতিয়া সেইখিনিও 3 জাগাকৈ ৰুই থোৱা আছে মুঠতে 2 ফুট চবফালে ত্ৰিভুজ আকৃতিত ৰুব লাগে 2 ফুট আঁতৰত ৰুব লাগে তাৰমানে তেতিয়া বিশেষ ভাল হয় বেছি ওচৰত ৰুলে মানে সাৰটো অলপ কম পায় তাৰমানে এইফালে এইখিনি এতিয়া এইবছৰ নতুনকৈ পালেং দিছে এইখিনি খুব সুন্দৰকৈ আচলতে চফা কৰি আছে মুঠতে একদম ধুনীয়াকৈ চফা কৰিব লাগে হাল চাল মাৰি একদম পূৰা মাটিটো মিহি কৰি দিব পাৰি মই এতিয়া প্ৰতি বছৰে পচোৱা হয় 80 পোন 100 পোন এনেকৈ পচোৱা হয় দিব লাগে এনেকৈ 8 ইঞ্চি বা 9 ইঞ্চি ইমানখিনি দূৰে দিব পাৰি তাৰমানে এইটো 8 ইঞ্চি বা 9 ইঞ্চি হ'ব লাগে তেতিয়া ধৰি লওক বহলটো 1.5 ফুটত ধুনীয়া জোখা হয় এইফালে পুলিটো মেচিউৰ হ'বলৈ অলপ ডাঙৰ হ'বলৈ ভাল হয় তাৰমানে ইয়াৰ বহলটো 1.5 ফুট দিবও পাৰি বুলি কৈছে হ'ল আপোনাৰ তামোল পুলি পালেং দি থকা মোৰতো 4-5 বছৰ হৈ গৈছে 4-5 বছৰ হয় এইটো ফিলবাৰী অৰুণাচল এইটো চাপ্লাই যায় বহুত জেগাত চাপ্লাইও দিছে নহয় জানো মুঠতে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি তামোল পুলি লাগে আপোনালোকক এই মই স্ক্ৰীণত নাম্বাৰ এটা দিম ইয়াত যোগাযোগ কৰক আপোনালোকে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম সকলোকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম জয় আই অসম বাই বাই